দেই কাৰণ অলপে বনাইছো পোলাও অলপ আদাই দিব লাগে ইমান আৰু কিনো আৰু গ্ৰাইণ্ডাৰত মাৰি থাকিম বুলি থেতালি দিলোঁ গিলাচতে আৰু এইফালে চাইছেনে অলপ মানে গৰম মছলা দি দিছোঁ আৰু মিট মছলা অলপ দিছোঁ দিয়াৰ পিছত সোৱাদ অনুযায়ী নিমখ দিলোঁ আৰু তাৰ চাউলখিনি ধুনীয়াকৈ লৰাই থাকিব লাগে কাৰণ লাগি গ'লে এইটোত একদমেই টেষ্ট নহ'ব সেইকাৰণে যিমান পাৰে লাগি নাযাবলৈ লৰাই থাকিব লাগে তেতিয়া মানে বেছিয়ে সোৱাদ হ'ব যিমান লৰাব ৰঙচুৱাকৈ ফ্ৰাই কৰিব পোলাও সিমানেই সোৱাদ হ'ব আসসালামু আলাইকুম বন্ধুসকল মই জেছমিন আৰু আপোনালোকে চাই আছে জেছমিন মিনু যদিহে ভাল লাগিছে তেনেহ'লে লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব ফ্ৰাই কৰি লোৱা চাউলখিনি কুহুমীয়া গৰম পানী দিছোঁ আৰু পানী চাইছেনে ইমান বেছিও দিয়া নাই আৰু জানেনে ৰাতিপুৱাই মহাশয়ে হালোৱা আৰু একাপ কফি খাই গৈছে এতিয়ালৈকে অহা নাই 1 বাজি গৈছে তাকে এপাক চাই আহিলোঁ তাৰপিছত আকৌ শব্দ শুনিছোঁ তেতিয়া মানে সি আহি পালে আৰু এয়া চাওক আহি পালে ভাগৰি মেলি বুটাম চুটাম একদম খুলি লয় আমি অলপ গৰম লগাই থৈছিলোঁ আৰু মানক গা ধুৱাম বুলি কিন্তু আমাৰ ই আহি পালে আৰু মোক ওলাবলৈ দিছে তুমি সোনকালে ওলোৱা মই গা ধুৱাই দিম বুলি আৰু মানক গা ধুৱাই দি আছে আৰু মই এইফালে ওলাইছোঁ দেখিছেনে একদম টেষ্টি পোলাও কি যে চেণ্ট আহিছে নহয় ইমান মানে টেষ্টি আৰু ইফালে হৈছে চিকেন আলু কাৰী নেমু চকল আৰু একেবাৰে শেষত দিছোঁ খাবলৈ লালমোহন আৰু এইফালে বাপেক পুতেক বহি গ'ল খাবলৈ কেনেকুৱা হৈছে আজি ইমানেই পুনৰ নতুন এটি ভিডিঅ'ত লগ পাম বাই বাই